কবিতাৰ শিৰোনাম তোমালৈ মোৰ শেষ চিঠি। কথা জ্যোতিস্মিতা দাস, আবৃত্তি অমৰজ্যোতি দাস। আশা কৰিছোঁ ভালে আছে। আহিবা আহিবা বুলি বহু অপেক্ষা কৰিলোঁ। তুমি নাহিলা। জানা আজি সেই বকুল জুপিৰ সুৱাসত তোমাক বিচাৰি ফুৰিছে। কি জানি বকুলৰ সুৱাসত তোমাক বিচাৰি পাওঁৱেই। নাজানো আমাৰ সৰু পৃথিৱীখনৰ পৰা হেৰাই গৈ কেতিয়া তোমাৰ মোৰ পৃথক পৃথিৱীখন। দিঠকতটো লুকাভাকু খেলিলাই মোৰ সপোনবোৰত অদৃশ্য হলা। চকু জুৰিৰে অবিৰত চকু লুকুৱাল, নয়ন জুৰিও ভাগৰি তোমাৰ আশা কৰিবলৈ পাহৰি পেলালে। কিয় নাজানো সেই আশাবোৰে আজি কলম হাতত তুলি তোমালৈ মোৰ শেষ চিঠিৰ ৰূপত তোমাৰ সন্ধান বিচাৰিব ধৰিলে। ধন্যবাদ।